বৰ্তমান মই এতিয়া মোৰ যি কেম্প কৰাৰ জেগাৰ পৰা মই এতিয়া ওলালোঁ। মই এতিয়া য'ত মিটআপ হ'ব তালৈ যাব লৈছোঁ। গৈ আছোঁ মিটআপ জেগালৈ। মই এতিয়া ইয়ালৈ ওলাই আছোঁ অকলে। এই দেখিছে মই পাহাৰৰ পৰা নামিছোঁ। তো মিটআপৰ জেগাত মই দেখাম ডাইৰেক্ট আপোনালোকক ক'ত হ'ব মিটআপটো। তো চাই থাকিব। মানে ষ্টাৰ্ট কৰিলোঁ আৰু ভিডিঅ'টো অকণমান নামিবলৈ অসুবিধা হৈছে। বাকী বলক এতিয়া মই মিটআপ জেগাত মিটআপ মানে কি হ'ব, ক'ত ডিচিশ্যন ক'ত হ'ব এতিয়ালৈকে আমাৰ হেৰি হোৱা নাছিলে। মানুহখিনিৰ লগত কথা পাতি লওঁগৈ, তাৰপিছত দেখাই আছোঁ। ভিডিঅ' চাই থাকিব। বৰ্তমান মই পালোহি আমাৰ যি মিটআপ হোৱা জেগাডোখৰত। মানে আমাৰ মিটআপ হোৱা জেগাটো চেঞ্জ কৰি দিয়া হ'ল। আমি প্ৰথমতে ডিমৌ নদী পাৰত বুলি দিছিলোঁ, কিন্তু ডিমৌ নদী পাৰত অকণমান মানুহে প্ৰব্লেম পালে। মানে জেগাটো বহুতে পচন্দ নকৰে এনেকৈ পাহাৰৰ কাষত, নদীৰ কাষত। তো সেইকাৰণে আমি জেগাটো চেঞ্জ কৰিবলগীয়া হ'ল। এতিয়া আমি বৰ্তমান আছোঁ ডিমৌ যি হায়াৰ ছেকেণ্ডেৰী ওচৰতে এখন ফিল্ড এখন দেখিছে। এইবিলাক কমিউনিটি হ'ল আৰু ইয়াত এটা আমি এনেকৈ ল'লোঁ। ইয়াতে আমি এতিয়া আমাৰ যি মিটআপখন ইয়াতে অনুষ্ঠিত কৰিম। আমাৰ চাফাই আয়োজন কৰি আছে। তো জেগাটো ভিডিঅ' মাতটো বৰ ভালকৈ নাহিব, কাৰণ বস্তুটোৰ পৰা ভলিউমটো ইক' হৈ গৈছে চাউণ্ডটো। ইয়াতে মানুহ অহা নাই এতিয়ালৈকে। আমি কমিটিখিনি আহি ঠিক কৰি আছোঁ। মই ডিমৌ নদীৰ পৰা আহি তাত পালোঁহি। মই দেখাইছোঁ আপোনালোকক ষ্টেজ এৰিয়া আমাৰ ইয়াৰ পৰাই আজি ইয়াতে আমাৰ মিটআপখন হ'ব। এইটো আমাৰ এখন দেখিছে। ইয়াত ভেনুটো ডিমৌ নদীয়ে কৰা আছে, কিন্তু আমাৰ মানে ঘপককৈ কালিৰ ভিতৰতে একেদিনতে এইটো সম্ভৱ নহয় এখনো চেঞ্জ কৰা, কাৰণ ইয়াতো খৰচ হৈছে আমাৰ। সেইকাৰণে আমি এখন এনেকৈ থোৱা হৈছে, স্থানটো ডিমৌ নদীৰ পাৰত বুলি দিয়া হৈছে। এয়া আমি এতিয়া বৰ্তমান আমাৰ চব মানুহ সাজু হৈছে আৰু মিটআপ জেগাত আমাৰ এয়া বিষ্ণু চুতীয়া, বিজি ৱল, এইফালে আমাৰ বিকি নন্দী, সেইফালে ইউটিউব চব ভিডিঅ' চব বনাই আছে। মই ভিতৰত দেখাই আছোঁ আপোনালোকক। এইয়া মানুহবিলাক চব সাজু হৈছে আৰু পল্লৱ ৰয়, এইফালে আমাৰ কৃষ্ণ চদিয়া, গকুল, এইফালে বাবা, মানুহ প্ৰায় গোট খাইছেহি আৰু মই এতিয়া মানুহখিনি চিনাকি কৰি দিম। মোৰ লগত আছে এয়া মোৰ হিয়াচি ব্লগ, ভণ্টি দেই, হিয়াচি ব্লগ। চাব একদম ধুনীয়া বোৱাৰী, ধুনীয়া ভিডিঅ' দিয়ে, ধুনীয়া চাব পাৰিব। তাৰপিছত বাকী এয়া আমাৰ হেমন্ত দা, এয়া আমাৰ হেমন্ত দা আহি পালোহি আৰু সদৌ বিশ্বনাথ চাৰিআলি পৰা আহিছে। একদম ধেমাজিও নহয়, একেবাৰে ধেমাজি পাৰ হৈ আহিছে, বহুত কষ্ট কৰি আহিছে। বাকী আৰু আছে আমাৰ ৰাজীৱ পাৱে দা, ৰাজীৱ পাৱে মাছখোৱাৰ পৰা আহিছে। মাছখোৱা আমাৰ ধেমাজি। আমাৰ কৃষ্ণজ্যোতি ঢকুৱাখানাৰ পৰা আহিছে। কেনেকুৱা লাগিছে আমাৰ উদয় দা? বোকাখাট। এইফালে আমাৰ ৰাজজ্যোতি দাদা, একদম আমাৰ শিৱসাগৰ পৰা আহিছে। আৰু চিনাকি হ'ম আমাৰ এইফালে আছে ভাইটি। আমি ৰাতি গোটেইকেইটা থকা ৰাতিকেইটা কৃষ্ণ চদিয়া, এইফালে আমাৰ চিহা গগৈ, চিহা গগৈ দাদা। এইফালে আমাৰ কি আছে এতিয়া গৈ মই আই কাৰ্ডখন লগাই লওঁ। মুচন্দ দিওঁ মানে। মই এতিয়া আই কাৰ্ডখন লগাই লওঁ। মোৰ আই কাৰ্ডখন পাওঁনে নাপাওঁ, দিয়ে নে নিদিয়ে মোক কমিটিয়ে আই কাৰ্ড দিয়ে নিদিয়ে নাজানো। মই তাক আই কাৰ্ড নিব আহিছোঁ। মোৰ আই কাৰ্ড লাগে। মোৰ ডিঙিত আই কাৰ্ড, মোৰ ডিঙিটো শুৱনি কৰিবৰ কাৰণে মোক আই কাৰ্ড লাগে। মই নাজানো, মোক লাগিবই, মোক আই কাৰ্ড লাগিব। মই কৈ আছো, আমাৰ ধেমাজি নীতি নিয়মৰ মাজত আই কাৰ্ড দিয়া। আই কাৰ্ড নিদিয়ে বুলি কৈছে। মোৰ আই কাৰ্ড লাগিব, মোক লাগে। আই কাৰ্ড লাগিব। এইটো দেখিছেনে? এইটো কৌশিক বৰদলৈ দেখিছে? এনেকুৱা মানে নিজকে কিবা ভাল লাগি গৈছে আই কাৰ্ড। আৰু তাতকৈ ডাঙৰ কথা এটা, মোৰ লাইফত ফাৰ্ষ্ট টাইম হৈছে মানে ঘৰতো মোৰ ভাগৰ ফটো নাই, কিন্তু এনেখন ডাঙৰ এখন বেনাৰত মোৰ ভাগৰ ফটো আছে, দেখাই আছোঁ মই। এই চাওক, এইটো এনেই হেণ্ডচম নিচিনা লাগিছে বাৰু, চচমাই মানে এনেই হেণ্ডচম। মোৰ মানে নিজৰ লগত চেল্ফি মাৰি বহুত ভাল লাগিছে। মোৰ ঘৰতো এনেকুৱা ফটো নাই, এনেই ভাল লাগিছে। ইমান ডাঙৰ আপোনাৰ যি বেনাৰ, ইমান ডাঙৰ বেনাৰত মোৰ ভাগৰ ফটোটো উঠিছে। এইটো চাওক, এইটো মই কৌশিক ধেমাজি ব্লগ, কৌশিক ধেমাজি লেখা আছে।
কিবা এটা ভাল লাগিছে বাকী একো পাওঁ বা নাপাওঁ মানুহৰ লগত চিনাকি হ'ম আৰু এইটো কাম এইটো যে বহুত ভাল লাগিছে একদম মানে কিবা এটা ভাল লাগিছে মোৰ ঘৰতো ফটো নাই আৰু দেখা আছে গোটেই মানুহখিনি এনেকৈ বহুত মানুহ আছে মোৰ ইয়াত হ'ব আৰু বহুত মানুহৰ লগত চিনাকি হ'ম মানে কি হ'ল প্ৰথমতে ফাৰ্ষ্টত গৈ চিনাকি হ'বলৈ বেয়া হৈছে সেইকাৰণে মানে যাব পৰা নাই কিছুমান আহিছে লাজ লাগিছে লাজ বোকা বস্তুটো আছে মানে নিজে গৈ আগতীয়াকৈ চিনাকি হ'বলৈ এনে কিবা এটা লাজ লাগিছে মানে লাজুকীয়া মানুহটো বাকী আৰু কেনেকুৱা লাগিছে চিনাকি হৈ আছোঁ চবৰ লগতে মানে ফাৰ্ষ্টত গৈ আগতীয়াকৈ চিনাকি হ'বলৈ অকণমান লাজ লাগিছে আৰু হ'ম লাহে লাহে এতিয়া অকণমান মেহফিলটো হৈছে মোক এতিয়া আই কাৰ্ড দিয়ে নে নাজানো মোৰ আই কাৰ্ড লাগিবই আজি আই কাৰ্ড মোৰ কি হ'ল মোৰ আই কাৰ্ড কমিটিয়ে মোৰ আই কাৰ্ড নিদিওঁ বুলি কৈছে আই কাৰ্ড নিদিওঁ বুলি কৈছে এতিয়া মই আই কাৰ্ড নিদিলে মোৰ কি হ'ব আই কাৰ্ড মোৰ এতিয়া লাগিবই আই কাৰ্ড আই কাৰ্ডখন লৈ লওঁ আই কাৰ্ডখন পিন্ধিলোঁ আই কাৰ্ডখন পিন্ধাৰ পিছত অলপ মোচন এটা দিম মোচনটো চাব কেনেকুৱা মোচন তাৰপিছতে মই লাহেকৈ দেখাই আছোঁ তাৰপিছতে মই আপোনালোকক দেখাই আছোঁ ইয়াত এনেকৈ ধুনীয়াকৈ মানে এনেই মোচন এটা ভাল লাগিব এনেকৈ কথা কৈ হেল্ল' ইউটিউব কেমেৰা এতিয়া বন্ধ হৈ আছে লাহেকৈ কম দেখাওঁ আপোনালোকক হেল্ল' ইউটিউব কেমেৰা বুলি কম ধুনীয়াকৈ ভাষণ এটা দি মোচন এটা এনেই মোচন এটা ভাল লাগিব আৰু গামোচাও পিন্ধাব মোক আজি গামোচা চাব আজি মানে ষ্টেজৰ ওপৰত মোক গামোচা পিন্ধাব তো বুলি কৈছে কমিটিয়ে পিন্ধা নিপিন্ধা নাজানো কিন্তু গামোচা পিন্ধালে ভাল লাগিব পুৰা ভোটত আজি পুৰা ফূৰ্তি কৰিম এই আমাৰ একদম ভোটত গুৱাহাটীৰ পৰা আহিছে আমাৰ চবুৰা মানে কি হয় এইখন মিটাপত মানে তেখেতৰ বহুত অৰিহণা আছে বহুত কষ্টৰ মাজত এইখন মিটাপটো আয়োজন কৰা হৈছে থেংক ইউ ছ' মাছ সকলোৱে চাব কৌশিক ধেমাজি ব্লগ একদম নমস্কাৰ ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব আৰু আমাৰ ৰাজিতাব ভিডিঅ' চাব ৰাজিতাব ধুনীয়া ভিডিঅ' বনাই নিশ্চয় দিব লাগিব আজি পুৰা চবৰে ভিডিঅ' চাব স্ক্ৰীন লগাব চাব পুৰা ফুলত মস্তি হ'ব ধামাকাদাৰ হ'ব ইয়াৰ পিছত নেক্সট লোকেশ্যন হ'ব ন এইটো মানে আল্টিমেট থাকিব আপোনাৰ চাব সেইটো লোকেশ্যন কি বঢ়িয়া বঢ়িয়া থেংক ইউ এয়া চব ইজনে ইজনৰ লগত চিনাকি হৈছে আমাৰ আজি ভাষা লগ পাইছোঁ ৰঞ্জক খুৰাক এনে ৰঞ্জক খুৰাক ভইচটো শুনি থাকোঁ বা ভিডিঅ'ত চাই থাকোঁ কিন্তু ৰঞ্জক খুৰাক প্ৰথম লগ পাইছোঁ ভাল লাগিছে ইমান দূৰৰ পৰা আহিছে ৰঞ্জক খুৰাই গুৱাহাটীৰ পৰা শিৱসাগৰ পৰা ধেমাজি আহিছে ধেমাজিও নহয় একেবাৰে আমাৰ ধেমাজি অসমৰ সীমাত আহিছে বাউণ্ডেৰীত আহিছে ইমান দূৰৰ পৰা ইমান মানে দেখিব পাৰে দেই এনে বয়সত যে লাগিছে কিন্তু আমাতকৈ বহুত সৰু একদম চেঙেলীয়া ডেকা হৈ আছে ৰঞ্জন খুৰা মোৰ মনটো ভাল লাগিলে দেখিবলৈ এনে অলপ বয়সস্থ দিছে কিন্তু আমাতকৈ বহুত চেঙেলীয়া লোৱা নিচিনা চাব দেখাম মই ৰঞ্জন খুৰা কি প্ৰতিভাত মানুহ তো চাই থাকিব আপোনালোকে আৰু আছে বহুত মানুহ আছে এতিয়া মই আপোনালোকক এজন ল'ৰা দেখাম য'ত নেকি একদম সুদূৰ আমাৰ যোৰহাটৰ পৰা আহিছে যোৰহাট শিৱসাগৰ এইবোৰ আহিছে নামটো নকওঁ দেখিয়ে চিনি পাব মই ল'ৰা বুলি কৈছোঁ কিন্তু মই প্ৰথমতে এইটো চাওক এনে ল'ৰা নিচিনা লাগিছে নেকি চাব ছোৱালী নহয় কিন্তু এয়া চাওক আমাৰ শিৱসাগৰৰ পৰা ভাল লাগিব আজি মিটাপখন ফূৰ্তি কৰিম বাকী চব মানুহে চাওক নৰ্মেল মানুহ কিন্তু আনকমন কিবা এটা আনকমন কৰিছে আনকমনটো কি জানেনে এইটো আনকমন কিবা এটা এনে মোহন লাগিছে নে বাৰু আমাৰ জিন মই উঠনিৰ পৰা মোৰ ভিডিঅ'ত মানে আমাৰ ইয়াত থকা দমৰাখিনি দেখাই আছিলোঁ মই এতিয়া দেখাত ধুনীয়া ছোৱালী কেইজনমান ছোৱালী গুৱাহাটীতে বৌ হয় নাজানো চিনাকি হ'মহে মোৰ পাছলৈ দেখিছে নাই মানে আগতীয়াকৈ গৈ চিনাকি হ'বলৈ লাজ লাগিছোঁ মানে সেইকাৰণে মানে অলপ ওচৰলৈ আহি লৈছোঁ লাহেকৈ চিনাকি হ'ম আৰু এতিয়া ৱাইফ এইবিলাক ৱাইফ বুলি কৈ দিছে কিন্তু এনে মানে এনে দৌৰা দেখি ভাল লাগিছে কাৰণে অলপ চিনাকি হ'ব আহিছে বোলে হাজবেণ্ডে ওলালে একো নাই উঠোনা মই মোৰ ভিডিঅ'ত মই দমৰাখিনি দেখাই আছোঁ এতিয়া মই ধুনীয়া মানে ছোৱালী নে বোৱাৰী নাজানো দূৰত চিনাকি হ'ব এই আমাৰ লিজা বা লিচা বা একদম ভুল কৈছে একদম মেনেজ মডেল মানুহ মাতে ভুল একো নাই এয়া মই উঠোৰ পৰা দেখাইছিলোঁ মোৰ ভিডিঅ'ত দেখাইছিলোঁ উঠোৰ পৰা আকৌ দমৰাখিনি দেখাই আছিলোঁ দেখিছোঁ ধুনীয়া মানে মাইকী মানুহ বুলি ক'ব লাগিব এতিয়া বোৱাৰী ছোৱালী কিন্তু পাছৰ পৰা ছোৱালী বুলি ক'ব মই প্ৰথমতে ছোৱালী বুলি আহিছিলোঁ পাছৰ পৰা খণ্ডৰ পৰা দেখিয়ে ইষ্টামটো দেখিয়ে মোক বিয়া পতা বুলি গম পাইছোঁ বাহাতে হেৰি পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে এইটো
এইফালে আমাৰ দীপাংকৰ দা বৌ হয় শিৱসাগৰ এতিয়া যোৰহাট পাইছে ন থাকে থাকে ঘৰত শিৱসাগৰ থাকে যোৰহাটত বহুত দূৰৰ পৰা আহিছে ভাল লাগিব চবলৈকে চিনাকি হয় আৰু দেখা দেখি মই যিমান পাৰোঁ আমাৰ আকৌ এবাৰ দেখাইছে আমাৰ ছেকেণ্ড এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰম্ভ হ'ব হৈছে আমাৰ বন্তি প্ৰজ্বলন কৰিব আমাৰ ৰঞ্জন খুৰা আমাৰ ইয়াত বন্তি প্ৰজ্বলন সমাপ্ত হৈছে এতিয়া নেক্সট কাৰ্য হৈছে আমাৰ চিনাকি পৰ্ব হ'ব এতিয়া এনে ইয়াত বহি আছোঁ মোৰ লগত আছে কেইটামান মানে একদম ধুনীয়া ধুনীয়া স্পেচিয়েল মানুহ কেইটামান আছে দেই ধুনীয়া ধুনীয়া মানে কি আমাৰ ধেমাজি ফেং ষ্টাৰ মানে ইয়াৰ লগত এনেকৈ মোৰ নামটো ক'লে এনাউন্স ক'লে উঠনিবা পোৱা নাছিলে এতিয়া এনাউন্স ক'লে কেইটা মানে এনেকৈ বিস্ফোৰণ আমাৰ ধেমাজি ফেং ষ্টাৰৰ লগত এনেকৈ ৰখিব পৰাটো এটা সৌভাগ্য বুলি ক'ব লাগিব আৰু এতিয়া আৰু দুদিনৰ পিছত সৌভাগ্য হ'ব ইয়াক লগ কৰিবৰ কাৰণে মানে আমি কি হ'ল পিছত পাৰ্মিশ্যন ল'ব লাগিব আমাৰ বিস্ফোৰণ কৰিব তো আৰু দেখা আছোঁ মই এইটো বাৰু সৰু নাই ইয়াক নধৰিব বাৰু দেই আমাৰ এইটো ৰাজা দিব ব্লগ এইটো সৰু পাইছে এইটো ষ্টাৰ নহয় আৰু এটা আছে দেই এটা আছে এই যে আমাৰ ৰোষ্টাৰ গুৰু নেমু মানে গুৰু নেমু যেনেকুৱা টেঙা নহয় ইয়াৰ ভাগৰ ভিডিঅ'কেইটা চালে আপোনাৰ মুখত এনেকুৱা টেঙা লাগিব কিন্তু মানে ভাল লাগিব টেঙা মানে চটপটি টেঙা দিম কিন্তু ধুনীয়া ভাল টেঙা গুৰু নেমু গুৰু নেমু কিন্তু একদম পূৰা এনে লাপিল মানুহ হাই ফাই মানুহ আমি চাব নেকি যেনেকৈ চাব নেকি জোতা কেনেকুৱা পিন্ধি আহিছে এই চাওক নাইক নাইক জোতা পিন্ধি আহিছে আমাৰ চোৱা কি জোতা সি নাইক জোতা পিন্ধি আহিছে মানুহ হাই ফাই ন ইয়াত মানে পূৰা ভৰ্তি হৈ আছে ব্ৰেকফাষ্ট দেই চাওক ইয়াত ভৰ্তি হৈ আছে ব্ৰেকফাষ্টটো সেইকাৰণে নেদেখাওঁ মানে খোৱা টাইমটো নেদেখাওঁ খালে আকৌ আপোনালোকৰ ভোক লাগিলে আমাৰ পেট চলি যাব পাৰে সেইকাৰণে নেদেখাওঁ খোৱাটো সকলোৱে ব্ৰেকফাষ্ট কৰি আছে এতিয়া ব্ৰেকফাষ্ট ষ্টাৰ্ট হোৱাৰ পিছত ইয়াৰ পিছতে আমাৰ চিনাকি হেল্ল' গাইজ কি খবৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগলৈ স্বাগতম জনাইছোঁ এনেকৈ স্পীডত আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হৈছে মোৰ আকৌ এনেকৈ ধৰি পোৱা নাই দুটা বাইক ফাৰ্ষ্ট টাইম হৈছে এনেকৈ ফটোখন বনোৱা মোৰ ফাৰ্ষ্ট টাইম ঘৰতো বনোৱা ফটো নাই আজি প্ৰথম দেখিছোঁ নিজকে ভাল লাগিছে এনেকৈ কিবা এটা পোৱা নিচিনা লাগিছে বাকী পেন বনোৱা ভাল হৈছে ক'ব পাৰে একো নাই এইটো কালি মই নিজে পাতি চবকে ভাল লাগিছে অলপ পাই বহুত দূৰৰ পৰা আহিছে আপোনালোকে আমিতো ওচৰৰে ধেমাজিয়ে আমাৰ লোকেল জেগা আপুনি তাত অলপ ভূষণ দমলা দিব দেই আপোনালোকে আহিছে সকলোৱে ভাল লাগিছে বহুত দূৰৰ পৰা আহিছে আজি ফাৰ্ষ্ট টাইম হৈছে চবকে তো কথা নকওঁ এনেকৈ আপোনালোকে সকলোৱে মোলৈ ছাপোৰ্ট কৰক ইজনে সিজনক মোকো মৰম দিয়ক আৰু মোৰ ইউটিউব চেনেললৈ যাওক ভিজিট কৰক মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি লোৱা আছে সকলোকে ফ্ৰেণ্ড আছোৱে তথাপি ভিডিঅ'টো চাব সময়টো বাকী আৰু নকওঁ যাওক ভূমিকা আছে দিবলগীয়া হ'ব আৰু ইতিমধ্যে আমাৰ যি আমন্ত্ৰিত অতিথি দুলাজ আহি পাইছেহি আৰু দুলাজ আমাৰ ভাইল পি জি যি নমতা বিয়া বুলি বিখ্যাত অসমত বিয়া আহিছে আছে মানে চবেই ভিডিঅ' বনাইছে এয়া আমাৰ ভাইল পি জি দা ইফালে আমাৰ দুলাজা আছে দুলাজা ওচৰলৈ যাওঁ বহুত মানুহ হয় চবে চব ফটো মাৰিছে এয়া আমাৰ দুলাজা হাই ভালে বঢ়িয়া মাজুলী লগ পামগৈ এতিয়া দুলাজাও আমি ভিতৰলৈ লৈ যাওঁ তাৰপিছতে অলপ শিকিম আৰু কিবা কিবি ক'ব এইটো কেনেকৈ আমি গ্ৰোথ কৰিব লাগে কি হ'লে কিছুমান কথা ক'ব আৰু সকলোৰে চবৰে চিনাকি হ'ম সকলোৰে চিনাকি হ'ম লাগি আছিলে ভণ্টিজনো আছে চিনাকি হ'ম এতিয়া এই ভণ্টিজনীৰ ওচৰলৈ গ'লোঁ
বাট কিবা টেকনিকেল ইছ্যুৰ কাৰণে মোৰ ভইচটো মিউট হৈ গ'ল মানে ভইচটো নাহিলে কিবা হৈছে ভণ্টি কুংকিছ ব্লগ বুলি আছে ভণ্টিজৰ চেনেলৰ নাম তো সকলোৱে ছাপোৰ্ট কৰিব ভণ্টিজনীক আৰু মই ভণ্টিজনী যেনেকৈ আপোনাৰ মাইকী মানুহৰ মহিমা ধৰিব নোৱাৰে সেনেকৈ ইউটিউবৰ মহিমা ধৰিব নোৱাৰে ডেইলি নতুন নতুন নিয়ম বনাই থাকে তো সেইকাৰণে আমি অলপ এতিয়া শিকি লওঁ তাৰপিছত এই শিকাৰ লগতে যাম আৰু এইফালে আমাৰ বাইদেউজনী আছে জেচমিন বুঢ়াগোহাঁই প্লিজ আপোনালোকে শ্বেয়াৰ প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জেচমিন বুঢ়াগোহাঁই নামত আছে ধুনীয়া ধুনীয়া আপোনালোকে একদম টিপছ পাব বিউটি টিপছ পাব চব পাব মানে গম পাইছোঁ বা মানে বাই আপোনাৰ বিউটি টিপছ দিয়ে ব্লগত তো আপোনালোকে যদি ধুনীয়া হ'ব বিচাৰিছে বা নিচিনা একদম দেখিছেনে ইমান ধুনীয়া বাবুকৰ ভিডিঅ'বোৰ চাব মই লিংক ডেছক্ৰিপশ্যনত দি দিম মোক যেনেকৈ মৰম দিছে মোক যেনেকৈ মৰম দিয়ে সকলোৱে আমি আগবাঢ়ি যাব লাগিব এনেকৈ তো এতিয়া আমি এতিয়া ভিতৰলৈ যাওঁ বা হওক এইটো আমাৰ এজন আছে আৰু এজন আছে মই দেখাই দিম ইউটিউবাৰ বুলি ক'ব লাগিব ন ধুনীয়া কথাকেইটা ধুনীয়া ষ্টেজত ধুনীয়া কথা ময়ে কপি কৈছোঁ মোৰ ভৰি কপি কৈছে কিন্তু ভাইটি একদম ধুনীয়া কথাকেইটা কৈছে তো সেইটোৱে লাগে এতিয়াৰ পৰা যদি হৈ যায় প্ৰেক্টিছ হয় সেইটো যথেষ্টখিনি আগবাঢ়িব তো মৰম দিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ভাইটি ভাগৰ তো জনা যায় আমাৰ লগত আহি পালেহি মই ওচৰলৈ যাম লাহেকৈ এতিয়া গোটেই চবৰে একেবাৰে মানে হৈ আছিলে তো এয়া বহি আছে নমতা বিয়া আজি দাদা নমতা বিয়া খাব আহিলে নি বাৰু ইয়ালৈ আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যে আহিছে দাদাক ধন্যবাদ দিছোঁ মোৰ ইয়াত আহি বহুত ভাল লাগিছে আৰু এতিয়া মানে আপোনাৰ ভিডিঅ' চাইটো একদম হাঁহোৱে কিন্তু ইয়াত আমি ৰিয়েল বেৰা বা হাঁহিম আজি সকলো চেনেল চাই চাব ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ বৰ্তমান মই বহিছোঁ পানী লৈ মানে খালী ডিছ কাঁহীখন লৈ অকল পিঁয়াজ আৰু জলকীয়া আহিছে এতিয়ালৈকে কমিটিৰ ফালৰ পৰা তো এই প্ৰথমতে দেখাই দিছোঁ খোৱাখিনি নেদেখাওঁ খোৱাখিনি দেখালে মানে কি পেট চলি যাব পাৰেতো আপোনালোকৰ ভোক লাগি যাব পাৰে তো পেট চলিলে বেয়া হ'ব সেইকাৰণে নেদেখাওঁ চবেই এতিয়া ভাত খাব লৈছে ষ্টাৰ্ট কৰিছে মই বহিছোঁ ভোক লাগিছে দিনটো একো খোৱা নাই ৰাতিপুৱা ওলাই অহা মই পুৰি অকল জাষ্ট এখন খালোঁ খাব লওঁতে ষ্টেজত মাতি দিলে সেইকাৰণে খাব নোৱাৰিলোঁ ভোক লাগিও চলিলে বুলি কোৱা নিচিনা এতিয়া দাদা আমাৰ ভাত ওলাই আছে সকলোৱে ভাত খাই আছে এনেকুৱা নাছিলোঁ ধামাকা নাছিলোঁ ভৰি বিষাই গৈছে বাকী চবে এই খাব লৈছে আৰু এই নোখোৱাৰ আগতে চবকে দেখাই দিলোঁ মাংস মাছ চব পাইছোঁ পাপৰ পাইছোঁ পাপৰ চুৰ হৈ গৈছিলে মোৰ আগত এই চুৰটোৱে মোক পাপৰ চুৰ কৰিছিলে চবে খাই আছে খোৱাত চবেই ব্যস্ত হৈ আছে ময়ো খাই লওঁ কৰি আছোঁ ভিডিঅ' কণ্টিনিউ কৰি খাই লওঁ ব'ল ৰাখি বাইকটো পস্তাইছোঁ আপোনাক লাষ্টত আমি বাইক খেলিবলগীয়া হ'ল মিটাব খানা চানা খাই লৈ যেতিয়া ঘৰলৈ যাব ল'লোঁ বাইকখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল কি জানো হৈ গ'ল এতিয়া ঠেলি আহিছোঁ মোৰ লগত এই ৰাজা আছে তো হেল্প কৰিলে ভাইটিয়ে ঠেলি দিলে ভাল লাগিলে বাকী এণ্ডিংটো মোৰ ভাল নহ'ল এতিয়া যাব লৈছোঁ মেকানিকৰ ওচৰলৈ গৈ বাইকখন কি হয় দেখাই মেলি ঘৰলৈ যাম আৰু তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলখন দবাই দিব তো আজি টাটা বাই